মোৰ ঘৰৰ গোটেই পৰিয়ালটোৱে লৈ গ'ল মানে অকল মই দেউতা আৰু মোৰ কণমানিটোহে থাকিলোঁ জীয়াই অকণমান কিবা অকণমান মই সংস্থাপন এটা সৰু সংস্থাপন দিলেও মই ছাৰ ভাল পাম মানে দেউতাও ৰোগীয়া ময়ো পোৱালিটোক কেনেকৈ এবছৰীয়া পোৱালিটোক ডাঙৰ কৰিম সেইটোৱে ভাবিছোঁ আৰু ছাৰক আপোনাৰ কোন কোন আছে এতিয়া মোৰ দেউতা শহুৰ দেউতা মই আৰু মোৰ ল'ৰাটো আছে সন্তানটো আমি তিনিটাই থাকিলোঁ পানী বহুত স্পীড আহিছিলে বহুত স্পীড আহিছিলে মানুহজনে মোকতো থৈ গৈছে ন ওখৰ হেৰিত তাৰপিছত আকৌ মাহঁতক আনিবলৈ গ'ল আকৌ সেই যাওঁতে মানে আকৌ মাহঁত মৃত্যু হ'ল মানুহজন মা আৰু ভাইটি ভণ্টি চব সেয়া আৰু মোক চলিবলৈ কিবা চৰকাৰে যেন অকণমান মই ছাৰক সেইটোৱে অনুৰোধ কৰিছোঁ মোক চলিবলৈ যেন ল'ৰাটোক চলাবলৈ দেউতা ৰোগীয়া দেউতা অকণমান কিবা অকণমান মই সংস্থাপন এটা সৰু সংস্থাপন দিলেও মই ছাৰ ভাল পাম মানে দেউতাও ৰোগীয়া ময়ো পোৱালিটোক কেনেকৈ এবছৰীয়া পোৱালিটোক ডাঙৰ কৰিম সেইটোৱে ভাবিছোঁ আৰু ছাৰক মৰণোত্তৰ পৰীক্ষা নামতো আপোনালোকৰ পৰা পইচা লৈছে অঁ সেইটোৱেতো ঘৰৰ সম্পত্তি বাৰীত পইচা কিমান আছিলে আমি আগত চব গ'লেগৈ ন তথাপিতো আকৌ মৰণোত্তৰ পৰীক্ষা পৰীক্ষা সময়তো কৰিবলৈ পইচা লৈছে সেইটো পইচা আকৌ লৈছে সেইটোনো আমি ক'ৰ পৰা দিম যেনে তেনে গোটেইখনে সহায় কৰিলে মিতিৰ মানুহে তেনেকৈ সেইটো দিলে তাৰপিছত যেতিয়া আকৌ নিউজত ওলোৱাৰ কাৰণে আকৌ 6,000 টকা এটা ঘূৰাই দিলে বাৰু তাৰপিছত আকৌ এতিয়া সেই টকা নাই পোৱা এতিয়ালৈকে বাৰু সেইদিনাখন যেতিয়া এই কথাটো গম পাইছোঁ ফেচবুক লাইভত বাইদেউৰ কথাৰ পৰা তেওঁলোকৰ পৰিয়ালৰ দুজন সদস্যৰ মৰণোত্তৰ পৰীক্ষাৰ নামত যিটো 15,000কৈ 30,000 টকা লৈছে আৰু পিছত যদি আৰু ডেড বডি ওলায় আৰু ল'ব তেওঁলোকে মানে মানৱীয়তাৰ যিটো চৰম সীমা শেষ সীমা সেইটো হেৰাই গৈছে একেবাৰে নিশেষ কৰি দিছে গতিকে যিসকলে এনেকুৱা কুকৰ্ম কৰিছে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি বিনম্ৰ নিবেদন জনাইছোঁ যে এনেকুৱা কাম কৰা এনেকুৱা এটা সময়ত বিপদৰ সময়ত আমি সকলোৱে ইজনে সিজনৰ সহায় সহযোগ আগবঢ়াব লাগে এনেকুৱা সময়ত এনেকুৱা নিকৃষ্ট কাম কৰা লোকসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে অতি সোনকালে যাতে আন কোনেও কেতিয়াও এনেকুৱা ধৰণৰ নিকৃষ্ট কৰ্মকাণ্ড যাতে কৰিব নোৱাৰে মৃত্যুৰ মানে এটা ডেড বডিৰ লগত যিটো খেলা কৰিছে আৰু এটা নিথৰুৱা পৰিয়ালৰ ওপৰত তেওঁলোকে যিটো অত্যাচাৰ চলাইছে এইটো এটা ডাঙৰ এটা উদাহৰণ হ'ব লাগে শাস্তিৰ এটা ডাঙৰ উদাহৰণ হ'ব লাগে যাতে কোনেও এনেকুৱা কৰিব নোৱাৰে পৰিয়ালটোৱে প্ৰত্যেকটো পইচা ঘূৰাই পাব লাগে পৰিয়ালটোক সম্পূৰ্ণ পইচা ঘূৰাই দিয়াৰ লগতে যিসকলে যিটো কৰিছে তেওঁলোকৰ পৰা কম্পেনচেশ্যনো ক্লেইম কৰোৱাব লাগে আৰু ভৰিব লাগে আমি সেইটোৱে কামনা কৰিম